हेलो बंधुসকল आपलोके केने आछे आशा करूँ आपलोके सकले बहुत भाले आछे। आजिर এই ভিডিওটো কোনো ধৰণৰ মই ব্লগিং ভিডিও বনোৱা নাই বা কোনো ধৰণৰ টেক নিউজ বনোৱা নাই বা কোনো ধৰণৰ মই ডাবল ৰোলৰ ভিডিও বনোৱা নাই। আজিৰ এই ভিডিওটো সম্পূৰ্ণ বিজনেছ হিচাপত মই বনাই আছো আৰু অসমৰ পৰা মুঠ 200 জন মানুহ লাগিব মোৰ এই বিজনেছৰ কাৰণে। সেই সকলোবোৰ মই আজি আপোনালোকক এইটো ভিডিওত জনাম। তো আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ চাই থাকক। প্ৰথমতে আপোনালোকক মোৰ এই প্ৰডাক্টবোৰ দেখুৱাই আছো যে মই কি প্ৰডাক্ট মেনুফেকচাৰিং কৰোঁ বা মই কি বস্তু বনাই অল ওভার ইন্ডিয়াত মই সাপ্লাই কৰি আছো। প্ৰথমতে মই এইবোৰ কুশন দেখুৱাম। এইবোৰ কাস্টমাইজ কুশন হয়। এইবোৰ মই নিজে বনাও। এই কুশনবোৰত আপোনাৰ ছবি নাম বা যিকোনো ধৰণৰ ডিজাইন আপুনি দিব পাৰিব। এইবোৰ ব্ল্যাঙ্ক আছে, এইখিনি ঠাইত আমাৰ ডিজাইনবোৰ আহি যায়। আৰু এইটো মেজিক কুশন আছে। প্ৰথমতে এনেকুৱা থাকিব, তাৰপিছত এনেকৈ ৰাপ কৰিলে নিজৰ ছবিটো ইয়াতে দেখা যায় বা শো কৰে। এইটো মোৰ নিজৰ ছবি বনাইছো। এনেকৈ দিলে একো বুজা নাযায়, এনেকৈ দিলে আপোনাৰ ছবিটো বাহিৰত ওলায়। আৰু তাৰপিছত মই আপোনালোকক দেখুৱাম যে মেজিক কাপ। এইটো কাপ আপোনালোকে এতিয়া একেবাৰে ব্ল্যাক দেখা পাইছে, কিন্তু মই যেতিয়া ইয়াতে পানী ঢালিম, গৰম পানী বা চাহ বা গৰম গাখীৰ ঢালিম ইয়াতে, তেতিয়াই আমাৰ এই কাপৰ পৰা এটা মেজিক হ'ব। মই এই কাপৰ ভিতৰত এতিয়া গৰম পানী ঢালিম আৰু তেতিয়া আপোনালোকে মেজিকটো চাব পাৰিব। তো আমি ইয়াতে গৰম পানী ঢালিছোঁ। এতিয়া আপোনালোকে চাওক যে ইয়াৰ পৰা ফটো ওলাই আছে। যেতিয়াই আমি ইয়াতে গৰম পানী ঢালিছোঁ তেতিয়াই ইয়াতে মোৰ ছবি আহিছে। মানে ইয়াতে মই আগতীয়াকৈ ছবি লগাই থৈছিলোঁ আৰু এই কাপটোৰ নাম হ'ল মেজিক কাপ। এইটো আছে এটা। তাৰপিছত এইটো মই মালেক 2.0 মোৰ ইউটিউব চেনেলৰ নাম দি মই প্ৰিণ্ট কৰিছোঁ। কাপত চাহ খাওঁ বা যিকোনো বস্তু খাওঁ, তাৰ বাবে নিজৰ ব্ৰেণ্ডিঙৰ সৈতে মই চাহ খাওঁ। এতিয়া এইবোৰত আপোনালোকে চাওক ছবি লগোৱা যায়। ইয়াতে বহুত কিবা কিবি লিখা আছে। ছবি দি কাপ বনোৱা যায়। তাৰপিছত আৰু কি আমি বনাওঁ ইয়াতে, এইবোৰ আপোনালোকে নিশ্চয় চাইছে। এইটো চাওক, আমি ইয়াতে নিজস্ব ডিজাইন দি যিকোনো ধৰণৰ কাষ্টমাইজ ডিজাইন দি আমি ইয়াতে টি শাৰ্ট বনাওঁ। এইটো 5G টি শাৰ্ট হয়, মানে 5G ডিজাইনৰ এটা টি শাৰ্ট বনাইছোঁ মই। এইটো সম্পূৰ্ণ নিজৰ ডিজাইন হয় আৰু এই ডিজাইনটো বনাওঁ আমি এইটো মেচিনত আমি বনাওঁ। সেই মেচিনত আমি এইবোৰ ভিনাইল পেপাৰ দি আমি কাটিং কৰোঁ, মানে ডিজাইন বনাওঁ। এইবোৰ মানে ইয়াতে বহুতো ধৰণৰ আপোনালোকে চাওক যে বহুতো ধৰণৰ ইয়াতে আমাৰ ভিনাইল পেপাৰ আছে, যাৰ সহায়ত আমি এনেকুৱা ডিজাইন বনাওঁ। এইটো ডিজাইনো মই নিজে বনাইছোঁ। আমাৰ এই ড্ৰিম প্ৰিণ্টৰ পৰাই বনোৱা হৈছে। আৰু যদি আপুনি বিচাৰিছে যে আপোনাৰ নিজৰ ছবি দি বা আপোনাৰ কাষ্টমাৰৰ ছবি দি আপুনি টি শাৰ্ট বনাব খুজিছে বা অৰ্ডাৰ ল'ব বিচাৰিছে, তেতিয়াহ'লে সেইটোও পাৰিব। ইয়াতে বহুতো ধৰণৰ আমাৰ আইটেম আছে। আজি জাষ্ট আপোনালোকক কেইটামান আইটেমহে দেখুৱাই আছোঁ। ইয়াতে চাওক আৰু বহুত আমাৰ প্ৰডাক্ট আছে। প্ৰথমতে মই আপোনালোকক প্ৰডাক্টকেইটা দেখুৱাই আছোঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ যে মই 200 মানুহ কিয় ল'ম আৰু সেই 200 মানুহৰ কাম কি হ'ব আৰু সেই 200 মানুহৰ কেনেকুৱা লাভ হ'ব বা কেনেকুৱা কমিশ্যন থাকিব, সেইবোৰ আপোনালোকক অলপ পিছতে কৈ আছোঁ। প্ৰথমতে আমাৰ প্ৰডাক্টবোৰ দেখুৱাই আছোঁ যে আমি কি প্ৰডাক্ট মেনুফেকচাৰিং কৰোঁ। ইয়াতে এইটো এটা আছে আপোনাৰ মিৰৰ বা দাপন বুলি কওঁ আমি। ইয়াতে সাধাৰণতে আমি এইটো মুখ চোৱাৰ কাৰণে বা আমাৰ যিটো চেহেৰা সেইটো চোৱাৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰোঁ। কিন্তু ইয়াতে আৰু এটা মেজিক আছে, ইয়াক কয় মেজিক মিৰৰ। এতিয়া মই ইয়াৰ পৰা নিজৰ ছবি বাহিৰ কৰিম। মোৰ ছবি নাই ইয়াতে, বেলেগৰ ছবি আছে। তাৰপিছতে মই আপোনালোকক দেখুৱাই আছোঁ। মোবাইলটো কানেক্ট কৰিব পাৰি এইটো। তাৰপিছত ইয়াতে চাওক, যেতিয়া এইটো ইয়াতে দিম, তাৰপিছত ইয়াতে চুইচ টিপি দিলে ভিতৰৰ পৰা ছবি আহি গ'ল। আৰু আছে যে এইবোৰ ডায়েৰী, এইটোতো আমি প্ৰিণ্ট কৰোঁ। ওপৰত যিটো ফ্ৰণ্ট পেজ আছে, ইয়াতে আমি নিজৰ ডিজাইন দি এইটো আমি প্ৰিণ্ট কৰোঁ আৰু ইয়াতে কপি বা খাতা হিচাপে আমি ব্যৱহাৰ কৰোঁ। আপোনাৰ সৰু ল'ৰা ছোৱালীবোৰকো আপুনি প্ৰিণ্ট কৰি দিব পাৰিব বা যিকোনো ধৰণৰ বস্তু তেনেকুৱা আছে। ইয়াতে আমাৰ বহুতো ধৰণৰ কাপ আছে, সৰু কাপ, ডাঙৰ কাপ, লাভ শ্বেপ, তাৰপিছত ইনাৰ লাভ শ্বেপ, এইবোৰ বহুতো কাপ আছে। এইটোতো আপোনালোকে দেখা পালে এইটো মেজিক কাপ হয়। তো আমি ইয়াৰ পৰাই সকলো ধৰণৰ বস্তু আমি বনাওঁ। আপুনি ইয়াতে চাওক, মোৰ ইয়াতে চাবি আছে, চাবিও মই বনাই লৈছোঁ। চাবিৰ যিটো ৰিং আছে সেইটো মই বনাই লৈছোঁ মোৰ ইউটিউবৰ লগো দি আৰু মোৰ ইয়াতে মোবাইল নম্বৰ দি বনাই লৈছোঁ, যাতে যেতিয়াই মোৰ চাবিটো হেৰাই যায় তেতিয়াই যাতে মোক কোনোবাই কল কৰিব পাৰে আৰু মোক চিনিব পাৰে যে ইয়াৰে এই চাবিটো আছিল। ইয়াতে চাওক, আমাৰ ইয়াতে ৰ মেটেৰিয়েলছবোৰ আছে। ফিনিচিং প্ৰডাক্ট নহয়, এইটো আমি নিজে প্ৰডাক্টবোৰ ফিনিচিং কৰোঁ আৰু
এইবোৰ আপোনালোকে চালে এইটো এটা প্ৰডাক্ট আছে, এইবোৰ আমাৰ মেচিন হয় আৰু এই মেচিনবোৰৰ দ্বাৰাই আমি আমাৰ প্ৰডাক্টবোৰ মেনুফেকচাৰিং কৰোঁ বা বনাওঁ। আমি সকলোবোৰ ইয়াৰ পৰাই বনাওঁ আৰু এই ৰুমৰ পৰা বনাই আমি অসমৰ বা ভাৰতবৰ্ষৰ সকলো ঠাইতে আমি এই প্ৰডাক্টবোৰ কোৰিয়াৰ কৰি পঠাওঁ। হয়, আমি কেৱল এই গোৱালপাৰা ডিষ্ট্ৰিক্টত বা ধুবুৰী ডিষ্ট্ৰিক্টতে আমি এইবোৰ প্ৰডাক্ট বনাই ছাপ্লাই নিদিওঁ। আমি বা আমাৰ এই ড্ৰিম প্ৰিণ্টৰ ফালৰ পৰা আমি প্ৰডাক্টবোৰ মেনুফেকচাৰিং কৰি বা বনাই সমগ্ৰ ভাৰতবৰ্ষতে আমি পঠাই দিব পাৰোঁ। এনেকুৱা আমাৰ ছিষ্টেম আছে। ইতিমধ্যে আমাৰ ৱেবছাইটো কমপ্লিট হৈছে, এপৰ কামো চলি আছে, আমাৰ এণ্ড্ৰইড এপৰ কাম চলি আছে, সেইবোৰো আমি কেইদিনমানৰ ভিতৰতে আমি পাব্লিছ কৰিম। মই কমেণ্ট ছেকশ্যনত বা ডিছক্ৰিপশ্যন বক্সত আমাৰ এই ড্ৰিম প্ৰিণ্টৰ ৱেবছাইটৰ লিংক দি দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব যে কেনেকুৱা ছিষ্টেমত আমি কাম কৰি আছোঁ। আৰু বহুত ধৰণৰ এনেকুৱা ফেচিলিটি আছে, যেতিয়া আমি প্ৰডাক্টবোৰ বনাই আমি কাষ্টমাৰৰ বাবে আমি কোৰিয়াৰ কৰোঁ, তাৰ 10 মিনিটমান পিছতেই আমি ট্ৰেকিং নম্বৰ দিওঁ বা ট্ৰেকিং লিংক দিওঁ। তেতিয়াই কাষ্টমাৰবোৰে চাব পাৰে যে নিজৰ প্ৰডাক্টটো কিমান দূৰ যাই পালে বা কেতিয়া যাই হোম ডেলিভাৰী হ'ব। এনেকুৱা আমাৰ বহুত ছিষ্টেম আছে। এতিয়া আহোঁ যে আমাৰ এই ড্ৰিম প্ৰিণ্টৰ ফালৰ পৰা 200 মানুহৰ প্ৰয়োজন হয়। আমাৰ এই ড্ৰিম প্ৰিণ্টৰ ফালৰ পৰা 200 মানুহ বিচৰা হৈছে আৰু 200 মানুহ এনেকুৱা নহয় যে বহুত পঢ়া শুনা জানিব লাগিব। কেৱল হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম এইবোৰ চলাব পাৰিলেই হ'ল। ভালকৈ যদি চলাব পাৰে আমাৰ লগত কাম কৰিব পাৰিব, কোনো অসুবিধা নাই। বাকীখিনি আমি নিজে শিকাই দিম যে কেনেকৈ মাৰ্কেটিং কৰিব লাগে। আমি কেইদিনমান পিছতে নিজৰ নিজৰ এৰিয়াত বা যিজন মানুহক আমি ড্ৰপ শ্বিপিং বা আমি অৰ্ডাৰ লোৱা আমি পাৰ্টনাৰ বনাম, তাৰে এৰিয়াত আমি ডিজিটেলি আমি এডভাৰটাইজমেণ্টৰ কেম্পেইন চলাম আৰু যিমানবোৰ এডভাৰটাইজ চলিব সেই এৰিয়াত সকলোবোৰ অৰ্ডাৰ সেইজন মানুহৰ ওচৰত যাব আৰু সেই মানুহজনে অৰ্ডাৰ লৈ আমাক ফৰৱাৰ্ড কৰিব বা আমাক চেণ্ড কৰিব। তাৰ বিনিময়ত যিমানবোৰ অৰ্ডাৰ ল'ব পাৰিব সেইজন মানুহে বা সেইজন ব্যক্তিয়ে, তাক আমি প্ৰতিটো অৰ্ডাৰৰ বাবদ 15% কমিশ্যন দিয়া হ'ব। ধৰক এইটোৰ দাম আছে 500 টকা, এই 500 টকাৰ 15% হ'লে 75 টকা হয়। কেৱল কাম হ'ব এইখিনিয়ে যে এই প্ৰডাক্টটোৰ অৰ্ডাৰ লৈ আমাক চেণ্ড কৰিব লাগে। বাকী যিমান কাম আছে, প্ৰডাক্টটো আমি বনাম, পেকেজিং কৰিম, কোৰিয়াৰ কৰিম, কাষ্টমাৰক আমি হোম ডেলিভাৰী দিম আৰু ট্ৰেকিং নম্বৰো দিম। বাকী সকলো কাম আমাৰ, কেৱল আপোনালোকৰ কাম হ'ব যে এই প্ৰডাক্টটো অৰ্ডাৰ লৈ আমাক চেণ্ড কৰা। হয়, ইমানখিনি কাম কৰিলেই আমাৰ লগত কাম কৰিব পাৰিব। আপুনি ধৰক গোৱালপাৰাত বা ধুবুৰীত আছে, কিন্তু আপুনি ধুবুৰীত থাকি যদি কলকাতাৰ পৰা অৰ্ডাৰ ল'ব বিচাৰিছে, ল'ব পাৰিব। আৰু কেৱল আপুনি অৰ্ডাৰটো লৈ আমাক দিব লাগিব আৰু আমি সেই কাষ্টমাৰক হোম ডেলিভাৰী দিম, দিল্লীত দিম বা কলকাতাত দিম। কেৱল আপুনি অৰ্ডাৰ লৈ আমাক চেণ্ড কৰিব লাগিব, বাকী একো কাম নাই। বাকী সকলো কাম আমাৰ এই ড্ৰিম প্ৰিণ্টৰ ফালৰ পৰা হৈ যাব। আপুনি যদি প্ৰতিমাহে 20টাকৈও অৰ্ডাৰ ল'ব পাৰে, আপোনাৰ পকেট খৰচ ওলাই যাব। বা আপুনি যদি ভালকৈ কাম কৰে, আপুনি যদি এইটো ফুল টাইম বেচিছ কাম কৰে বা আমাৰ লগত পাৰ্টনাৰশ্বিপ হিচাপে কাম কৰে, মই গ্যাৰাণ্টি সহকাৰে ক'ব পাৰিম যে আপোনাৰ প্ৰতি মাহত 10,000 পৰা 15,000 টকা আপোনাৰ পকেটত সোমাব কেৱল কমিশ্যনৰে। আৰু তাৰ পিছত আমি এনেকুৱা বহুত ছিষ্টেম ৰাখিছোঁ যে যিয়ে হায়েষ্ট অৰ্ডাৰ ল'ব পাৰিব তাক বহুত ধৰণৰ পুৰস্কাৰ দিম আমি। যিয়ে ভাল অৰ্ডাৰ ল'ব পাৰে বা যাৰ অৰ্ডাৰৰ ভেলু বেছি, সিহঁতক আমি বহুত ধৰণৰ আমি গিফ্ট দিওঁ, নিজৰ ব্ৰেণ্ডিঙৰ সৈতে বনাই আমি গিফ্ট দিওঁ। তো আপোনালোকে যদি আমাৰ লগত কাম কৰিব বিচাৰিছে, তেতিয়াহ'লে 2টা নম্বৰ দি আছে ইয়াতে, আপোনালোকে এই 2টা নম্বৰত আপুনি যোগাযোগ কৰিব পাৰে। আৰু ভাল কৰি মই আপোনালোকক বা আমাৰ এই টিমৰ ফালৰ পৰা আপোনালোকক ভালকৈ বুজাই দিয়া হ'ব যে কেনেকৈ কোন বেচিছত কাম কৰিব লাগিব ড্ৰিম প্ৰিণ্টৰ সৈতে। আৰু এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। বহুত ধৰণৰ ইয়াতে ফেচিলিটি আছে। ফৰ্ম ফিল আপ হ'ব এটা, আমি PDF পঠাই দিম যদি আপোনালোকে কণ্টেক্ট কৰে। আৰু সকলোকে দিয়া নহয়, কেৱল 200 মানুহক দিম। প্ৰতিটো ডিষ্ট্ৰিক্টৰ পৰা হায়েষ্ট আমি ল'লে 6জনৰ পৰা 7জন মানুহ ল'ম, তাৰ বেছি নলওঁ। কাৰণ কেৱল আমাৰ উদ্দেশ্য নহয় যে ড্ৰপ শ্বিপাৰ বা অৰ্ডাৰ লোৱা মানুহ লাগে। আমাৰ এইটোও উদ্দেশ্য হয় যে আপোনালোকেও ইনকাম কৰক আৰু আপোনালোকৰ সহায়েৰে আমাৰ এই ড্ৰিম প্ৰিণ্টটো যাতে আমি ভাৰতবৰ্ষৰ সকলো ঠাইতে বিজনেছ কৰিবলৈ সক্ষম হওঁ, এইখিনি আমাৰ মূল উদ্দেশ্য। তো আপোনালোকে নিশ্চয় বুজি পাইছে যে মই আপোনালোকক কি ক'ব বিচাৰিছোঁ। আপোনালোকে যদি ইচ্ছুক যে ড্ৰিম প্ৰিণ্টৰ সৈতে আপুনি কাম কৰিব, তেতিয়াহ'লে অতি সোনকালে যোগাযোগ কৰক আৰু সবিশেষ আপোনালোকে জানিবলৈ পাৰিব। তো এইখিনি আছিল আজিৰ এই ভিডিঅ'। থেংক ইউ ছ' মাছ।